হেৰি নাই কি নাই দম থাকিব লাগিব ইমান কোনো অহা নাই ফুকা বতাহ নগাঁৱত ব্ৰেথ এনালাইজাৰ ব্যৱহাৰ কৰিলে যান বাহন আৰক্ষীয়ে নগাঁৱত ব্ৰেথ এনালাইজাৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হ'ল। নগাঁৱত যান বাহন আৰক্ষীয়ে নগাঁও কলেজ চকত নাকা চেকিং কৰি বাইক আৰু স্কুটি চালকৰ মুখত পাইপ ভৰাই মদ্যপান পৰীক্ষা কৰা পৰিলক্ষিত হয়। নগাঁৱত দুৰ্ঘটনা ৰোধৰ বাবে যাতে মদ্যপান কৰি বাইক স্কুটি আৰু গাড়ী চলাব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপোৰ্ট নগাঁও লাইভ আছাম 24। আমরা এইদিকে আয় আয় আপোনাৰ নামটো কওকচোন। আজি আমাৰ নগাঁও ট্ৰেফিক পুলিচ তথা আমাৰ আৰক্ষী আমাৰ সহায়ত আমি নগাঁৱৰ এলেকাত যাতে কোনো মদ পানী নাখায় আৰু মদ পানী খাই কোনো যাতে মটৰচাইকেল হওক বা গাড়ীয়ে হওক যাতে তেওঁলোকে চলাব নোৱাৰে যাৰ কাৰণে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে। আমি সেইখিনি বন্ধ হ'বৰ বাবে বা সেইখিনি হোৱাত আমি বাধা আৰোপ কৰিছোঁ আৰু যাতে কোনো ধৰণৰ দুৰ্ঘটনা হ'ব নোৱাৰে তাৰ বাবে আমি এই মটৰচাইকেল হওক বা গাড়ী হওক আমি চেক কৰিছোঁ আৰু এই মদ খোৱাৰ তেওঁলোকক আমি আমাৰ যিটো ব্ৰেথ এনালাইজাৰ আছে তাৰ দ্বাৰা আমি চেক কৰিছোঁ আৰু যদি আমি তাত যদি পাওঁ সেইখিনি আমি আইনমতে আমি ব্যৱস্থা ল'ম। আৰু দ্বিতীয়তে আজি হোলী দিন প্ৰায় কিছুমান মানুহে মদ খাই অহা আমাৰ বা পৰিলক্ষিত হৈছে বা দেখিছোঁ তেওঁলোকক আমি চেক কৰিছোঁ তেনেকৈ ব্ৰেথ এনালাইজাৰ আমি চেক কৰিছোঁ। এতিয়ালৈকে আমি 5খন আমি পাইছোঁ। 5খন মদৰ আমি মাত্ৰ এখন পাইছোঁ। তেখেতক এতিয়ালৈকে আমি টেষ্ট কৰিছোঁ। আমি পাছত আমি তেওঁলোকৰ ব্যৱস্থা ল'ম।